নিজৰ নাথাকিলেও এনেকুৱা ঘৰ দেখিলে ভাল লাগে আৰু এইটো চাংঘৰৰ নিচিনা সৰুকৈ এইটো বনাইছোঁ আৰু এতিয়া বঢ়িয়াকৈ তো ইহঁতে প্ৰেমৰ বঁটা খাই আছে হেল্ল' গাইজ গেঞ্জি আৰু হাফ পেণ্ট পিন্ধিছোঁ কাৰণ আজি মানে দেওবাৰ ছানডে আৰু আজি এই ৰাস্তাত থকা এইবিলাক যে আমি কচু মানে এইবিলাক মানে চাফ চিকুণ কৰিব লাগিব আৰু ইহঁত কেইটাও আছে ইহঁতে কেইটা জাষ্ট চাই থাকিব ইহঁতে শিকাই আছোঁ ট্ৰেইনিং দি আছোঁ কেনেকৈ কচু কাটে আপোনালোকে চাওক কচু কটাটো গাঁৱৰ পৰিৱেশ আৰু আজি দিনটোত কি কৰোঁ অকণমান দেখুৱাম আবেলিলৈকে আমি ক'ত যাম চাইকেল চলাই ক'ৰবাত যাম ন এই নতুন চাইকেল আনিছে মোৰো নতুন চাইকেল আছে চাইকেল চলাই যাম মোৰ যদি এনেকুৱাকৈ কচু কাটে আৰু বাংলাদেশী যদি অসমত সোমায় এনেকৈ কচু কটা দিব লাগিব চাচা কি খবৰ কি খবৰ চুগাটি কেনে লাগছে কচু কটাৰ যিটো অভিজ্ঞতা সেইটো সঁচাকৈ বহুত বেছি মাল্টি টেলেণ্টেড অভিজ্ঞতা আৰু এই টেলেণ্টটো বেলেগৰ নাই মোৰ আছে তো কচু কাটিছোঁ আৰু কাম কৰিব লাগে বিশেষকৈ দেওবাৰৰ দিনটোত যিসকলে ব্যস্ত থাকে দেওবাৰৰ দিনটো ঘৰত কাম কৰক ভাল বহুত বেছি ভাল আৰু এয়া হৈছে আমাৰ পৰিৱেশ আমাৰ ঘৰত এইটো চাংঘৰ আৰু এইটোও চাংঘৰৰ নিচিনা সৰুকৈ এইটো বনাইছোঁ আৰু ইহঁতে ওপৰত উঠি আছে আৰু কি খাই আছে কি বতাহ খাই আছে কিয় কাৰণ এইটো হৈছে লাভ আৰু তাৰ বতাহটো মাৰি দিয়ে বঢ়িয়াকৈ তো ইহঁতে প্ৰেমৰ বতাহ খাই আছে আৰু এয়া অলপ চলপ ফুল আৰু এইবিলাক চাফ চিকুণ কৰি আছোঁ এইবিলাক এনেকৈ কাটিলোঁ অলপ চাফ চিকুণ কৰি আছোঁ ধুনীয়াকৈ আৰু এইখন এখন বেলেগ গেট হ'ব আৰু ইয়াত অলপ চলপ ফুল ফুলি আছে অকণমান দেখুৱাই লওঁ এয়া ফুল ফুলি আছে অলপ চলপ এয়া ফুল ফুলি আছে ৰঙা গোলাপো ফুলি আছে এয়া ৰঙা গোলাপ ফুলি আছে আৰু এইটো যে আছে এইটো দেখি যিটো ৱাটাৰ ফাউণ্টেইন তো এনেকুৱাকৈ অকণমান এইটো অকণমান চাফ চিকুণ কৰি লওঁ আৰু অকণমান পিছতে আমি নাৰিকল খাম নাৰিকলটো তাত দেখাই দিয়াচোন এইটো তো এই নাৰিকল খাম আমি এয়া নাৰিকল খাম অকণমান পিছতে আৰু ইহঁতে এতিয়া নাৰিকলটো কাটি আছে আৰু ইয়াতে আহি পেলাই মিউজিক ইয়াতে মিউজিক বাজিব নাৰিকল খাম গান গাম Came here to party, I'm not gonna lie. So call up somebody, cause I ain't got the time. Nah, nah, I'm feeling myself in the best way. I'm gonna pretend it's my birthday. Got all of my friends going crazy, cause this is how we do. We'll go dancing in the club on a Saturday night. Go driving down Sunset, feeling alright, yeah, yeah. Doing anything we like. We'll go cruising down the beach till the morning light. So wild and free, feeling so alive. I came here to party, I'm not gonna lie. So call up somebody, cause I ain't got the time. Nah, nah, I'm feeling myself in the best way. I'm gonna pretend it's my birthday. Got all of my friends going crazy, cause this is how we do. We'll go dancing in the club on a Saturday night. Go driving down Sunset, feeling alright, yeah, yeah. Doing anything we like. We'll go cruising down the beach till the morning light. So wild and
আৰু এতিয়া যাম চাইকেল চলাব আৰু চাইকেল চলাই চলাই আমাৰ গাঁৱৰ পৰিৱেশটো অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিম গতিকে চাই থাকোঁ ভিডিঅ'টো শেষলৈকে আৰু আহি পাইছে আহি পাইছে ই মানে ৰখি আছে এইটো আহি পালে তো দুজনকৈ আহিলে আৰু এতিয়া আমি পেডেল মাৰি মাৰি যাম এইখন মোৰ আৰু এইখন হৈছে এইখন আৰু এইখন কাৰৰ মুঠতে চাইকেল চলাই চলাই যাম আৰু আজি চাইকেল চলাই চলাই পেডেল মাৰি মাৰি যাম আৰু সেনেকুৱাকৈ হাফ পেণ্ট পিন্ধি ৰেডি হৈছোঁ আৰু এইটোতো কৈছোঁ এইটো নামঘৰ আমাৰ আৰু এনেকুৱাকৈ আজি গাঁওখন দেখুৱাম আজি মই কৈছোঁ চাইকেল আৰু এতিয়া মই খোজকাঢ়ি আছোঁ যদিও অকণমান পিছতে মই চাইকেলখন চলাম আৰু ই এখন চাইকেল ল'ব তাৰ নিজৰ চাইকেলখন ল'ব আৰু এনেকুৱাকৈ যাম আৰু এয়া হৈছে আমাৰ গাঁৱৰ পৰিৱেশ আৰু আপোনালোকক অকণমান এই যে শাল বোৱে ঘৰত গাঁৱত শাল বোৱে কিছুমানে নাজানে তাঁতশাল কেনেকৈ বোৱে বা কি দেখাও নাই বহুতে যিবিলাক চহৰত থাকে সেইটো অকণমান এনে দেখুৱাই দিওঁ আৰু ইয়াৰ পৰা ষ্টাৰ্ট হ'ম এইটো বনমালীতৰ ঘৰ আৰু ইয়াৰ পৰা আমি এতিয়া যাত্ৰা আৰম্ভ কৰি অকণমান দেখুৱাই তাঁতশালৰ শব্দ খিটিক 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 শব্দ তো আমাৰ বাপধন এতিয়া ৰেডি হৈছে চাইকেল লৈ পাম নাই পাম নহ'লে হ'ব ব'ল পাম নহ'লে হ'ব আজি মুঠতে চাইকেল চলামহে আৰু পাম নহ'লে হ'ব নেকি মন হীৰা দৈ চাইকেল নহয় টিলিঙা আৰু এটা আছিল কি আছিল গান আছে পেডেল মাৰি 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 ভণ্টি চাইকেল চলাই যাওঁ বাকীখিনি জানা নাই কৈছি পদূলি এৰি 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 কিবা আছিল ভণ্টি তোৰেনো ঘৰ পাওঁ কিবা এনেকুৱা আছিল না তো আমি এতিয়া প্ৰায় 4:40 মান হ'ল হয় না 4:40 তো এতিয়া আমি 4:40 ষ্টাৰ্ট দিছোঁ যাত্ৰা আৰু আমি এতিয়া এইটো মেইন পথটো পালোঁ আৰু এইটো হৈছে ওম শান্তি ওম শান্তি ওম আৰু এনেকৈ গৈ আছোঁ আৰু এইটো হৈছে পুখুৰী এটা আৰু আগত আছে শিৱ মন্দিৰ এটা আৰু এইটো হৈছে ৱাটাৰ ছাপ্লাই অফিচ এই পুৰা হেয়াৰ ষ্টাইল চেঞ্জ কৰি দিছে বাপখন দেৰি হৈ আছে কিয় এইটো পুখুৰী এইটো ৰেষ্ট হাউচ আমি এনেকুৱাকৈ যাম কিয় চিধা যাব লাগে কিয় এনেকুৱাকৈ আমাৰ গাঁৱৰ ভিতৰত যায় আগতে স্কুলটো দেখাই স্কুল আৰু এইখন হৈছে মই পঢ়া স্কুলখন অদলাগুৰি MV স্কুলখন অকণমান এনেই দেখাই দিওঁ আজি গাঁৱৰ পৰিৱেশটোৱে দেখুৱাম এয়া চাওক অদলাগুৰি MV স্কুল আৰু এইখন হৈছে এখন সৰুকৈ আৰু খেলিব পৰা পথাৰ আৰু সেইখন মঞ্চ য'ত বিহুৰ ফাংচনো হৈছিলে আৰু সেইটো হৈছে শিৱ মন্দিৰ আৰু এয়া হৈছে অদলাগুৰি গাঁৱৰ পৰিৱেশ আজি কি ফুটবল খেলি আছা নেকি তোৰ নাম কি তাৰ নাম ইয়াৰ নাম মানৱ তাৰ নাম কি এই নাম এইটো কি বল নেকি কি পলিথিন এইটো এই হৰণ চাবি ভাল লাগছে নাই লাইটটা জ্বলাব লাগে জ্বলছে না জ্বলছে বন্ধ হৈছে না জ্বলছে বন্ধ হৈছে আৰু ইয়াতে সৰু সৰু বাচ্চাকেইটাক লগ পালোঁ ইহঁতে ফুটবল খেলি আছে আৰু চাইকেলখনত যে এই যে কি মানে বহুতকেইটা যে হৰণ আছে মানে 5টা ইয়াতে বাজে তো ইহঁতে পূৰা আহি পেলাই চাই আছে আৰু ইচ্ছুকতাৰে পূৰা একদম কি বাজে তো এতিয়া ইয়াৰ পৰা অকণমান আগুৱাই যাম আৰু চাই থাকিবা আমাৰ গাঁৱৰ পৰিৱেশটো অকণমান দেখুৱাইছোঁ আপোনালোকক আৰু ইহঁতকেইটা এতিয়া ফুটবল খেলিব আৰু এয়া আমাৰ গাঁৱৰ পৰিৱেশ তো অকণমান দেখুৱাই আছোঁ বহুত ডাঙৰ আমাৰ গাঁওখন আৰু গাঁওখনৰ নাম অদলাগুৰি আৰু ডিষ্ট্ৰিক্ট বঙাইগাঁও হয় বহুত ডাঙৰ আৰু অকণমান দেখুৱাম এনেই
সৰুকৈ কিনো দেখুৱাম আমি আৰু ভিতৰুৱা গাঁৱৰ মানুহ এয়া আমাৰ ৰাস্তা ঘাট চাওক অৱস্থাই বেয়া আৰু কি কৰিব আমাৰ MLA ছাৰেতো খবৰ ল'ব সময়ে নাপায় এয়া অৱস্থা আৰু এইটো হৈছে আমাৰ গাঁৱতে থকা অদলাগুৰি বাৰঘৰীয়াসমূহ জগন্নাথ মন্দিৰ এইটো জগন্নাথ মন্দিৰ এইটো এটা জগন্নাথ মন্দিৰ এইটো দেখাই দিলোঁ আপোনালোকক অকণমান নিজৰ নাথাকিলেও এনেকুৱা ঘৰ দেখিলে ভাল লাগে আৰু এনেকুৱাকৈ আমি গৈ আছোঁ এতিয়া লাহেকৈ শিলা ঠাকুৰটো আৰু এটা মন্দিৰ এটা আছে মন্দিৰটো দেখুৱাই ল'ম আৰু এটা সুন্দৰ দৃশ্য পুখুৰী আগত আছে মন্দিৰ স্কুল এটা ভাল লগা দৃশ্য আৰু খুব সুন্দৰ এটা ভাল পৰিৱেশ এইটো বিজয় আৰু এইখন এখন স্কুল শিলা ঠাকুৰ স্কুল গাঁৱৰ পৰিৱেশ আৰু এয়া শিলা ঠাকুৰত থকা আন এটা মন্দিৰ আৰু এয়া দেখুৱাই দিলোঁ আৰু এইপিনে হৈছে এইখন খেলপথাৰ আৰু এনেকুৱাকৈ আমি যাম এতিয়া আৰু আগত এখন আছে ফৰেষ্ট আৰু এইখন হৈছে ফৰেষ্ট আমি আগতে ইয়াতে ভয় খাইছিলোঁ ভূত ওলোৱা বুলি আৰু এনেকুৱাকৈ গৈছিলোঁ জাবাৰী হায়াৰ ছেকেণ্ডেৰী স্কুললৈ এতিয়া আমাৰ গাঁওখন পাৰ হৈ এতিয়া চকীহালি পালোঁ আৰু হাত এৰি দি আছোঁ আৰু নোৱাৰোঁ এয়া চকীহালি দলংখন পালোঁ ইয়াতে অকণমান সময় ৰখিম ৰখি পেলাই এই দলংখনত ভাল লাগে বাৰু আমি যেতিয়া পঢ়ি আছিলোঁ তেতিয়া এইখন কাঠৰ দলং আছিলে এতিয়া পকী হ'ল আমি এতিয়া অকণমান ৰখিলোঁ এতিয়া আৰু লাহেকৈ আমি জাৰ্ণি ষ্টাৰ্ট কৰিম কৌশিক কেনে লাগিল আহি ভাল লাগছে এটা গান গাব লাগে নেকি মই নোৱাৰিম হা বিহু গান অ' মাইজান তোকেহে দেখা পাই অ' মাইজান মোৰে টোপনি নাই ঐ কি হ'ল প্ৰেমত আমি এতিয়া গৈ আছোঁ চকীহালি বজাৰত আৰু তাতে আমি কিবা চিঙৰা চাহ খাম কি খাবি ক চিঙৰা তই পইচা আনছ না নাই পইচা আনা নাই কিনকে খাবি তেনেহ'লে হাতে দিয়ে ন মুখেদি খাবি আৰু এইখন হৈছে জাবাৰী হায়াৰ ছেকেণ্ডেৰী স্কুল এইখনতো মই পঢ়িছিলোঁ আৰু এয়া আহি চকীহালি চক পালোঁ চকীহালি চক এইটো আৰু আজি চকীহালিৰ বজাৰ গতিকে বজাৰ কাৰণে মানুহ বহুত আছে ইয়াতে আজি বজাৰ বাৰ যিহেতুকে আৰু ইয়াত চাইকেল থৈ দিলোঁ চাইকেল থৈ দি ইয়াতে আমি চাহ খাম কি গৰম নেকি এতিয়া ঘৰলৈ গৈ আছোঁ আৰু ঘৰলৈ গৈ থাকোঁতে ভিডিঅ' কৰি থাকোঁতে যিহেতুকে আইফোনেৰে ভিডিঅ'টো কৰি আছোঁ পৰি গৈছিলে অকণ বেয়া লাগিছে মনটো এতিয়া দেখাত একো হোৱা নাই বাৰু ভালকৈ ঘৰত গৈ চাম আৰু যি কি নহওক আপোনালোকৰ কাৰণে ভিডিঅ' প্ৰস্তুত কৰি আছোঁ বনাই আছোঁ আৰু এতিয়া ঘৰলৈ গৈ আছোঁ আৰু এইবাৰ আন এটা সুৰসুৰীয়া ৰাস্তাৰে যাত্ৰা কৰিছোঁ সেইটো জংঘলৰ মাজে মাজে এনেকুৱাকৈ যাত্ৰা কৰিছোঁ বহু বছৰ পিছত এই পথটোৰে আহিছোঁ এই পথটোৰে যাত্ৰা কৰিছোঁ কিন্তু যাব পাৰোঁ নে নোৱাৰোঁ আগতে এখন দলং আছিলে এতিয়া দলংখন কি বা দলং মানে বাঁহৰ শাকো আছিলে এতিয়া কি আছে গম নাপাওঁ কিন্তু গৈ আছোঁ এনেকুৱাকৈ জংঘলৰ মাজে মাজে যাত্ৰা কৰিছোঁ আচ্ছা আমি অকণমান তলেৰে যাব লাগিব এইখন দলং আছিলে
দলং হৈ থকা নাই এতিয়া তো আমি এনেকুৱাকৈ এতিয়া গ'লোঁ চাইকেল অনাৰ কাৰণে টেনশ্যন নাই ৰাস্তা নহ'লেও আৰু এখন দলং আছে দেখোন আগত মুঠতে অকণমান গাঁৱৰ পৰিৱেশ এতিয়া যিহেতুকে বাৰিষা গতিকে পানী ভৰি আছে এয়া চাওক পানী ভৰ্তি হৈছে এতিয়া ৰখিব লাগিব আৰু ৰখি পেলাই আমি খোজকাঢ়ি যাব লাগিব আৰু ইহঁতে এনেকৈ আহি আছে লাহে লাহে একদম অৱস্থা নাই একদম সাৱধানেৰে আহিব লাগে কাৰণ মাজতে ডাঙৰ গাঁত হৈ গৈছে ভাঙি গৈছে এয়া পথাৰৰ দৃশ্য এনেকুৱাকৈ মই যাব লাগিব কিন্তু ইয়াতে ভূত থকাৰ সম্ভাৱনা আছে ভূত নাই 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 কি নাই নাই ভূত নাই ভূতক বিশ্বাস কৰা নে নাই নকৰো নকৰা কিন্তু আছে সঁচাকে আছে বিশ্বাস নকৰা কিন্তু আছে না এইটো আৰু এটা মন্দিৰ পালোঁ ইয়াতে মাছ মাৰি আছে বৰশীৰে আৰু ইহঁতে কিবা খেলি আছে কি কাই জিকছে কি খেলি আছা বৰফ পানী বা যৌৱনতে প্ৰেম হয় সকলোৱে কয় সঁচা না মিছা 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 না ঠিক আছে বুকুৰ মাজত জ্বলে নে নাই নজলে নজলে হিয়া দিয়া নিয়া কৰে নে নাই কিবা হয় মই নাছো তাৰপিছত ঐ আইও মা কইনা মা ধুনীয়া হয় নে নহয় হয় হা হয় নাই হ'ব নে নাই হ'ব এয়া আচলতে চিনেমাৰ নামহে ক'লোঁ অসমীয়া চিনেমাৰ নাম দেই ভুল নুবুজিব আৰু এয়া তামোলৰ বাৰী এয়া চাওক অৱস্থা একদম অৱস্থা বেয়া দেই কি কৰিব আৰু দুখৰ কপাল কিন্তু যিমান যি হওক নিজৰ গাঁওখন সকলোৰে মৰমৰ গতিকে মোৰো মৰমৰ নিশ্চয় আপোনাৰো নিজৰ গাঁওখন মৰমৰ হয় আৰু সেয়াই আৰু এতিয়া এনেকুৱাকৈ গৈ আছোঁ এতিয়া এটা বেলেগ এটা ৰাস্তাতে গৈ আছোঁ এতিয়া আমাৰ নিজৰ গাঁৱত প্ৰৱেশ কৰিছোঁ অৰ্থাৎ আমাৰ নিজৰ গাঁওখনত প্ৰৱেশ কৰিছোঁ অদলাগুৰিত প্ৰৱেশ কৰিছোঁ মাজতে আমি বেলেগত আছিলোঁ চকীহিলি আছিলোঁ এতিয়া আমাৰ নিজৰ গাঁৱত প্ৰৱেশ কৰিছোঁ আৰু নিজৰ গাঁৱত প্ৰৱেশ কৰাৰ লগে লগে চাওক অৱস্থা একদম গেলি পচি গৈছে দেই এয়া চাওক শুনি আমাৰ গাঁওখন অতি কিহেৰে ভৰা বোকা পানীৰে ভৰা এনেকুৱাকৈ যাব লাগিব এক্সিডেণ্ট হৈ গ'ল দেই মোৰ ইয়াতে লাগিল ইয়াতে অকণমান দুখ পালোঁ ভৰিখন ইয়াতে সোমাই গ'ল আৰু এতিয়া ই হাঁহি আছে ই পঢ়া নাই না ই হাঁহি আছে তাৰ অৱস্থা নহয় একদম আৰু এয়া আইতা চিকাছ এতিয়া অলপমান ভাল ৰাস্তা ব্লক খোৱা ৰাস্তা অলপমান ভাল ৰাস্তা এতিয়া পালোঁ এতিয়া অকণমান ভাল ৰাস্তা পালোঁ সেই ভাল লগা বিল্ডিং ঘৰটো আকৌ পালোঁ আমি অৰ্থাৎ ঘৰলৈ যাত্ৰা কৰি আছোঁ এনেকুৱাকৈ আৰু এই ঘৰটো মোৰ বান্ধৱীৰ ঘৰ নাম ফুনুৰ এতিয়া বিয়া হৈছে বাৰু চকীহালিত তো হয়তো ফুনুহঁতৰ ঘৰ নাই তাই ৰ'ব আমি ঘৰ আহি পালোঁ কিন্তু আজি আমাৰ লগত মেইন পাৰ্টনাৰটো নাছিল ইয়া কংকন কি নাছিল ক'ৰ পৰা আহিলে ভাই অভয়পুৰত কইনা চাব গৈছিল আৰু অভয়পুৰ আহি পালে তো যি কি নহওক ফ্ৰেণ্ডসকল তো আজি এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ পিছত লগ পাম নতুন এটা ভিডিঅ' ধন্যবাদ।